এতিয়া আহক আমি চাই লওঁ কেনেকৈ ডিলিট কৰিব পাৰোঁ ইনষ্টাগ্ৰাম একাউণ্ট। আমি গুগল ক্ৰম ইউজ কৰিম, আপুনি অন্য কিবা ইউজ কৰিব পাৰে। আপুনি ইনষ্টাগ্ৰাম টাইপ কৰি পেলাই তাত চাইন ইন কৰিব। ময়ো অলৰেডি কৰাই আছে। তাত আপুনি দেখা পাব ওপৰত ছেটিংছ বুটাম এটা আছে, তাত ক্লিক কৰিব। কৰিছে, তাৰপিছত আছে এবাউটত আছে, তলত হেল্প এণ্ড চেণ্টাৰত তাত ক্লিক কৰি দিলেই হ'ল। তাৰপিছতে 2 নম্বৰতে আছে মেনেজ ইউৰ একাউণ্ট, তাত ক্লিক কৰি দিব। ইয়াত 2 নম্বৰতে আছে ডিলিট ইউৰ একাউণ্টছ, তাৰপিছত অসমীয়াত আছে ভালদৰে পঢ়িলেই হ'ল। তাত 2 নম্বৰটো চিলেক্ট কৰি ল'ব, হাউ ডু আই ডিলিট মাই একাউণ্টছত। ইয়াতে এখন পেজ খোলাই গৈছে, তাত ডিলিট ইউৰ একাউণ্ট পেজ 1 নম্বৰত আছে, তাত ক্লিক কৰি দিব। ইয়াত খোলাই গৈছে পেজখন, আপুনি এটা অপশ্যন চুজ কৰি ল'লে হ'ল। I want to remove something এটা অপশ্যন লৈ লৈছোঁ মই। তাৰপিছত আপুনি ইয়াত এণ্টাৰটো আকৌ এবাৰ টাইপ কৰি দিলেই হ'ল, পাছৱৰ্ডটো এবাৰ এণ্টাৰ কৰি দিলেই হ'ল। তাৰপিছত আপুনি পাৰ্মানেণ্ট ডিলিট ইউৰ একাউণ্টছত দি দিলেই হ'ল। আমি অপশ্যনটো দেখাই আছোঁ, মই পাছৱৰ্ডটো টাইপ কৰি দিছোঁ। ইয়াত পাৰ্মানেণ্টলি ডিলিট ইউৰ একাউণ্ট আছে, তাত ক্লিক কৰি দিব। এতিয়া আপোনাৰ একাউণ্টছ ডিলিট। ধন্যবাদ।